প্ৰথম প্ৰশ্নটো হৈছে কোনটো সংশ্লেষিত আঁহ নহয়? অপশ্যন ক নাইলন, অপশ্যন খ পলিষ্টাৰ, অপশ্যন গ পাট এণ্ড অপশ্যন ঘ এক্ৰিলিক। উত্তৰটো হৈছে অপশ্যন গ পাট। 2 নম্বৰ প্ৰশ্নটো হৈছে দেহৰ বৃদ্ধি আৰু স্বাস্থ্য দ্বাৰাৰ বাবে কি আৱশ্যক হয়? অপশ্যন ক চৰ্বি, অপশ্যন খ কাৰ্বহাইড্ৰেট, অপশ্যন গ প্ৰটিন এণ্ড অপশ্যন ঘ ভিটামিন। উত্তৰটো হৈছে অপশ্যন গ প্ৰটিনৰ আৱশ্যক হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে অতি কম দূৰত্বত তথ্য আদান প্ৰদান তথা যোগাযোগৰ মাধ্যমটো কি? অপশ্যন ক হটস্পট, অপশ্যন খ ব্লুটুথ, অপশ্যন গ ইণ্টাৰনেট এণ্ড অপশ্যন ঘ কম্পিউটাৰ। উত্তৰটো হৈছে অপশ্যন খ ব্লুটুথ। 4 নম্বৰ প্ৰশ্নটো হৈছে শব্দৰ প্ৰাবল্যৰ জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয়? অপশ্যন ক ডেচিবেল, অপশ্যন খ কুলম্ব, অপশ্যন গ হাম এণ্ড অপশ্যন ঘ চাইকেল। উত্তৰটো হৈছে অপশ্যন ক ডেচিবেল ব্যৱহাৰ কৰা হয়। 5 নম্বৰ প্ৰশ্নটো হৈছে বেৰোমিটাৰৰ ৰিডিং তললৈ যোৱাৰ অৰ্থটো কি? অপশ্যন ক বৰফ, অপশ্যন খ ধুমুহা, অপশ্যন গ মাত্ৰাধিক গৰম এণ্ড অপশ্যন ঘ বৰষুণ। উত্তৰটো হৈছে অপশ্যন ঘ বৰষুণ। 6 নম্বৰ প্ৰশ্নটো হৈছে আলোক বৰ্ষ কিহৰ একক? অপশ্যন ক উৰাজাহাজৰ গতিবেগৰ, অপশ্যন খ পোহৰৰ গতিবেগৰ, অপশ্যন গ গ্ৰহ নক্ষত্ৰ জ্যোতিষ্কৰ দূৰত্বৰ এণ্ড অপশ্যন ঘ ৰকেটৰ গতিবেগৰ। উত্তৰটো হৈছে অপশ্যন গ গ্ৰহ নক্ষত্ৰ জ্যোতিষ্কৰ দূৰত্বৰ একক। 7 নম্বৰ প্ৰশ্নটো হৈছে 1 কিলোমিটাৰত কিমান মাইল? অপশ্যন ক 0.84 মাইল, অপশ্যন খ 0.5 মাইল, অপশ্যন গ 1.6 মাইল এণ্ড অপশ্যন ঘ 0.62 মাইল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 0.62 মাইল। 8 নম্বৰ প্ৰশ্নটো হৈছে নভেল কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ প্ৰথমটো ঘটনা ক'ত চিনাক্ত হয়? অপশ্যন ক বেইজিং, অপশ্যন খ চাংহাই, অপশ্যন গ ৱাহান হুৱেই এণ্ড অপশ্যন ঘ টিয়ানজিং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ৱাহান হুৱেই। 9 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়? অপশ্যন ক লুট মামৰে ধৰা, অপশ্যন খ পানী বৰফলৈ ৰূপান্তৰ হোৱা, অপশ্যন গ গাখীৰৰ পৰা দৈ হোৱা এণ্ড অপশ্যন ঘ কাগজ জ্বলোৱা। উত্তৰটো হৈছে অপশ্যন খ পানী বৰফলৈ ৰূপান্তৰ হোৱা। 10 নম্বৰ প্ৰশ্নটো হৈছে ৰঙা গোলাপ কিয় ৰঙা দেখি? অপশ্যন ক ই সকলো ৰং প্ৰতিফলিত কৰে, অপশ্যন খ ই এটাও ৰং প্ৰতিফলিত নকৰে, অপশ্যন গ ই ৰঙা ৰং শোষণ কৰে এণ্ড অপশ্যন ঘ ই ৰঙা ৰং প্ৰতিফলিত কৰে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ই ৰঙা ৰং প্ৰতিফলিত কৰে। 11 নম্বৰ প্ৰশ্নটো হৈছে পানীৰ আটাইতকৈ বিশুদ্ধ ৰূপটো কি? অপশ্যন ক সাগৰৰ পানী, অপশ্যন খ আয়নাইজিং ফিল্টাৰিং প্লেণ্টৰ পানী, অপশ্যন গ কঠিন পানী এণ্ড অপশ্যন ঘ পাতিত পানী। উত্তৰটো হৈছে অপশ্যন ঘ পাতিত পানী। 12 নম্বৰ প্ৰশ্নটো হৈছে ৰেচম বিদ্যা কি? অপশ্যন ক শাৰী উৎপাদন, অপশ্যন খ ইণ্ডোনেছিয়াৰ সংস্কৃতি, অপশ্যন গ ৰেচম খেতিৰ বিজ্ঞান এণ্ড অপশ্যন ঘ ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শাৰী উৎপাদন। 13 নম্বৰ প্ৰশ্নটো হৈছে এলুমিনিয়ামৰ পাৰমাণৱিকতা কিমান? অপশ্যন ক 1, অপশ্যন খ 2, অপশ্যন গ 3 এণ্ড অপশ্যন ঘ 4। উত্তৰটো হৈছে অপশ্যন ক 1।